বিটিআৰ চুক্তি সম্পন্ন হৈছে। চুক্তি সম্পন্ন হোৱাৰ পাছত দায়িত্ব আৰু কৰ্তব্য বাঢ়িল। এটা এফচয়ে আৰু NDFBয়ে বিটিআৰ চুক্তিটো আখৰে আখৰে ৰূপায়ণ কৰাৰ কাৰণে এটা নতুন দল গঠন কৰি লৈ চলিত নিৰ্বাচনত আগবাঢ়িছে। এফচিয়ে ছাপোৰ্ট কৰিছে UPPLক। গতিকে UPPLৰ হাতত আমি শাসনৰ গাঁঠিটো অধিষ্ঠিত কৰিব লাগিব। তেতিয়াহে আমাৰ বিটিআৰ চুক্তি সম্পন্নৰ যিটো দফাবোৰ আখৰে আখৰে ৰূপায়ণ কৰা যাব। BEC চুক্তি 1993 হৈছিল 20 ফেব্ৰুৱাৰী। তাতে চুক্তি স্বাক্ষৰকাৰীসকলক সন্মান প্ৰদৰ্শন কৰি সমগ্ৰ BECৰ ৰাইজ তেতিয়া চুক্তি স্বাক্ষৰকাৰীসকলক শাসনত আহিবলৈ দিছিল। দ্বিতীয়তে BTC চুক্তি হ'ল, তাতো চুক্তি স্বাক্ষৰকাৰীসকলক শাসনত আনিলে। প্ৰথম, দ্বিতীয়, তৃতীয় বড়ো শান্তি চুক্তি, এই বড়ো শান্তি চুক্তিটো সম্পন্ন কৰিলে এফচি আৰু NDFBয়ে। NDFB তিনিটা চুক্তিটো জড়িত আছে। গতিকে আমি চুক্তি স্বাক্ষৰকাৰী জাতীয় সংগঠনক সমমৰ্যাদা দি বিটিআৰ চুক্তি সম্পন্ন কৰাৰ কাৰণে, ইয়াৰ ৰূপায়ণ কৰাৰ কাৰণে আমাৰ দায়িত্বটো বাঢ়িল। UPPLটো এতিয়া এটা চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ গ'ল। 30টাৰ পাব আৰু 30টাৰ আসন বেছি পাব। যিটো স্পেইনত ইলেকশ্যন হৈছিলে, লকডাউনৰ মাজতে ইলেকশ্যন হৈছে তাতে। গতিকে আমাৰ ইয়াত হ'ব পাৰে। গতিকে মই সমগ্ৰ ৰাইজক, আমাৰ চুক্তি স্বাক্ষৰকাৰীক, যিসকলে মানে আন্দোলনকাৰী আছিলে, তেখেতসকলে 35 বছৰ ছেক্ৰিফাইচ কৰিছে। 35 বছৰ তেখেতসকলৰ লগতে ৰাইজে মানে যথেষ্ট জীয়াতু ভুগিছিল। ইতিমধ্যে কিবা এটা চুক্তি সম্পন্ন হৈ গ'ল। গতিকে ৰাইজে তেখেতসকলক মাৰ বান্ধি পেলাই শাসনৰ গাঁঠিত বহুৱাব লাগে। ক'ব লগা নাই, সেইটো ৰাজনীতি, সেইটো বিষয়ে মই বহলাই নকওঁ। এতিয়া নিৰ্বাচনৰ সময়ত আমি UPPLক কেনেকৈ জয়যুক্ত কৰাব লাগে, সেইটো আমি মনোনীত কৰিব লাগে। তেখেতৰ তাত যোৱাটো লছ হৈছে। একত্ৰিত হৈ NDFBয়ে 4টা 5টা যিমানখিনি গোবৰ আছে একেলগে আহি পেলাই চুক্তি স্বাক্ষৰটো ৰূপায়ণ কৰিলে বেছি ভাল হয়। তেখেতে তাত গৈ পেলাই একো লাভ নাপায়। তেখেতে না চিফ হ'ব, না ডিপুটি চিফ হ'ব, BPPৰ আণ্ডাৰতে থাকিব লাগিব। BPটো এটা নিশ্চিন্ন হৈ যাব। এতিয়া তাত গৈ লাভ নাই। তেখেতে এই মূল সুঁতি, আন্দোলনকাৰী মূল সুঁতি চুক্তি স্বাক্ষৰকাৰীৰ লগতে থাকিলে বেছি ভাল আছিল। ধীৰেন বড়ো ডাঙৰীয়া তেখেতে অলপ ভুল সিদ্ধান্ত লৈ পালে নেকি। গতিকে তেখেতৰ ওপৰত বেছি মই এনালাইচিছ আৰু নিদিওঁ। তেখেতে অনাগত সময়ত তেখেতে আহিবই লাগিব আমাৰ লগতে, কাৰণ তেখেতৰ লগতে কিছুমান কেডাৰ আছে। চুক্তিত তেখেতসকলৰ পুনৰ সংস্থাপন দিয়াৰ কাৰণে লিপিবদ্ধ আছে। NDFBৰ যিমান কেডাৰ আছে, শিক্ষিতসকলে সিহঁতে মানে চাকৰিৰ মোকৰল দিব। যিবিলাকৰ অৰ্হতা নাই, শিক্ষাৰ অৰ্হতা, তেখেতসকলক বিজনেছ কৰাৰ কাৰণে চৰকাৰে এককালীন মানে আৰ্থিক সাহাৰ্য দি পেলাই সংস্থাপন কৰিব। স্কুল কলেজ সম্পূৰ্ণ প্ৰভিন্সিয়েলাইজ হ'ব, চৰকাৰীকৰণ হ'ব। চেণ্ট্ৰেল ইউনিভাৰ্চিটি আহিল, শৈক্ষিক দিশত যথেষ্ট ভাল চুক্তি হৈছে এইটো। এতিয়াতো লকডাউন হৈছে, ল'ৰা ছোৱালী এতিয়া বাংগালোৰত, চেন্নাইত, দিল্লীত পঢ়োৱাটো প্ৰায় অসম্ভৱ হৈ গৈছে। গতিকে আমাৰ জাগাতে যদি চেণ্ট্ৰেল ইউনিভাৰ্চিটি হয়, আমি আৰু দূৰ যাব নালাগে আৰু। গতিকে চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব। আৰু চেণ্ট্ৰেল ইউনিভাৰ্চিটিটো আমাৰ বৰদোপা উপেন্দ্ৰনাথ ব্ৰহ্মতে নামকৰণ কৰা হ'ব বুলি মোক কৈছে আমাৰ UPPL নেতাসকলে। সেইটো এটা ভাল কথা। গতিকে এইবোৰ লক্ষ্য ৰাখি বিটিআৰ চুক্তি যথেষ্ট ভাল হৈছে। আৰু এই বিটিআৰ চুক্তি সম্পূৰ্ণ ৰূপায়ণ কৰাৰ কাৰণে মোৰ অলপ সহায় সহযোগ অলপ লাগিব বুলি মই অনুভৱ কৰিছোঁ। ময়ো যি পাৰে মোৰ ফালৰ পৰা সহায় আগবঢ়াই যাম বুলি মই UPPLত আহি গ'লোঁ।